গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জ্যোতিলুনাজ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আৰু এইফালে মই ব্ৰেকফাষ্ট কৰিব লৈছোঁহে। উঠি মেলি য়োগা কৰিলোঁ, তাৰপিছত কিবা কিবি অলপ কৰিলোঁ। এতিয়ালৈকে মই ব্ৰেকফাষ্ট কৰাই নাই, গতিকে এতিয়া ৰাতিপুৱাৰ আহাৰটো খাই লওঁ। আৰু আজি মোৰ ব্ৰেকফাষ্টত আছে এইফালে এয়া হ'ল মিলানো বাৰ্বন, এইফালে হৈছে ৱেফাৰ্ছ, আৰু এইফালে হ'ল মোৰ এনাৰ্জি ড্ৰিংক হৰলিক্স। গতিকে এতিয়া মই এইখিনি খাই লওঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব কৰিলে তেনেহ'লে বহুত 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 বেছি ধন্যবাদ। আৰু ভিডিঅ'সমূহত লাইক কৰিব নাপাহৰিব, আৰু প্লিজ শ্বেয়াৰ কৰি দিব, লগতে কমেণ্ট কৰিব। আৰু ইফালে আমাৰ এইজনী কি হ'ল, তুমি চাহ খালানে? তুমি নাই খোৱা? তোমাক চাহ দিয়া নাই? তোমাক চাহ দিয়াই নাই খাবলৈ? কিয়? তুমিতো ৰাতিপুৱা খালা ৰুটি খোৱা নাই? তুমি মিছা কথা ক'ব আহিছা? নাই দিয়া। কোনে দিয়া নাই ৰুটি তোমাক? নাই দিয়া ৰুটি? কিয় নাই দিয়া? মোক ছোৱালীজনী খাবই দিয়া নাই একো। মিছা কথা কৈছে তাই। তোমালোকৰ কাৰণে এইফালে চোন আমি পৰ্দাখন কেনেকৈ বান্ধি থ'ব লাগে দেখিছানে? এখন পৰ্দাখন বান্ধি থ'বলগীয়া অৱস্থা, কাৰণ ওলমাই থ'লে ইহঁতে একদম জাপ মাৰি মাৰি উঠি গোটেই পৰ্দা ছিঙি পেলাই। এইটো আমাৰ এইজনী আহি গ'ল, আমাৰ কলিজাটো, আমাৰ পুতলাজনী বাৰ্বি গুৰিয়া নাথাকে। এজনী চৈতান মস্ত নাথাকে, এজনী একদম থাকিব নোখোজে ভাই। বাৰু যি কি নহওক, মই চাহটো খাই লওঁ। হৰলিক্সটো খাই লওঁ। গাইজ, আমাৰ একেটাই মাছ খাই গোটেই গাৰ অৱস্থা নাইকিয়া কৰি দিছে, গোটেই গা তেজ, মাছৰ তেজৰ চিটিকনি। মনে মনে থাকা, কিবা এটা কাম আছে তোমাৰ লগত, গম পাইছে? দেখিছে ইয়াৰ পৰা পানী ওলাই বুলি জানে যে ভয় খাইছে সেইকাৰণে। আৰু মেকুৰীয়ে পানী বিৰাট বেছি ভয় কৰে। ৰ'বা গুচিয়ে গ'ল। গতিকে গাটো সিহঁতক ধুৱাবই লাগিব। আৰু মেকুৰীক বহুত বেছি গা ধুৱাব নালাগে। মই সিহঁতক এদিন গা ধুৱাইছিলোঁ, ইয়াতে উঠাই এদিন গা ধুৱাইছিলোঁ, এইটো সিহঁতৰ মনত আছে। সেইকাৰণে সিহঁতে ইমান বেছি ভয় কৰি আছে আজি। কিন্তু উপায় নাই, গা ধুৱাব লাগিব আজি। অকণমানকৈ হ'লে সিহঁতক গা ধুৱাই দিওঁ। শুনা, তোমাকে ধুৱাই দিওঁ। তো গোটেই গাটো তেজ হৈ আছে পূৰা। মুখত পানী দিব নালাগে, বিশেষকৈ গাটো বিলাই দিছোঁ আৰু গোটেই গাটো বালি দিছে। আমাৰ এজনী ছোৱালীজনী বহুত ভাল ছোৱালী, একদম জুনু ছোৱালী দেই। বায়ে গা ধুলে, এইজনীতো একদম অৱস্থা নাই, গোটেই তেজ, গোটেই গাটো ভাল লাগিব। তুমি গা ধুলে ভাল লাগিব। ৰ'বা, হয় একদম ৰ'বা। এই লেতেৰা হৈ থাকিলে নহয় ন, গোটেই গাত তেজ লাগি আছে মাছৰ। গোটেই গাত মাছৰ তেজ লাগি আছে। এনেকৈ তুমি বিচনাত উঠিবা নেকি? আনখন চাওঁ। হৈ গ'ল। আমাৰ এইজনী গা ধুই হৈ গ'ল। মই গা ধুলোঁ বলাইছে। ৰ'দত থাকিবা দেই, ৰ'দত থাকা। এইটো লুকাই আছে কি গৈ পেলাই এইফালে ভয়তে গা ধুব লাগে বুলি। গা ধুব লাগিব অকণমান। মই পানীহে লগাই দিম, ফোন বেছি একো নকৰোঁ। পানী লগাই দিম, চবেই গা ধুলে। চোন বায়ে গা ধুলে, দাদাই গা ধুলে, তুমি গা নুধুবা নেকি? বচোন চবেই গা ধুলে, তুমি লেতেৰা হৈ থাকিবা নেকি? চোৱাচোন, তুমি গা ধুব লাগিব। এইফালে কৈ দিয়া মই গা ধুলোঁ, এয়া অৱস্থা দেখিছে। ইহঁতক গা ধুৱাই দিলোঁ মই, বোলো ভালকৈ থাকিবি, বাৰাণ্ডাত উঠি থাকিবি। গৈ লাষ্টত সেই বালি চিমেণ্টৰ যিসোপা ভুগোলা আছে তাৰ ওপৰতে গৈ বাগৰি আছেগৈ। মেকুৰীক যোনে গা ধুৱালে সি নিজে এতিয়ালৈকে গা পা ধোৱা নাই। গতিকে মই যাওঁ, গা পা ধুই লওঁগৈ, আৰু গা পা ধুই পেলাই লগ পাই আছোঁ। গুড ইভিনিং। আৰু এতিয়া মই যাবলৈ লৈছোঁ অকণমান টাউনলৈ। তাৰমানে এজনী এতিয়ালৈকে আহিছে। আমি এতিয়া যাবলৈ ওলাইছোঁ দুইজনী টাউনলৈ। কিবা কিবি অলপমান কিনিবলগীয়া আছে, আৰু এইটো পেট পূজা, মানে বহুত দিন হ'ল বাহিৰৰ ষ্ট্ৰিট ফুড খোৱা নাইতো, গতিকে ষ্ট্ৰিট ফুড খাব যাওঁ। আৰু এইজনীয়ে এইযোৰ যে ড্ৰেছ যিটো পিন্ধিছে তাই, প্ৰথমতে মোৰে হয়।
নহয় এইটো মোৰ হয় নাযাওঁ এতিয়া নালাগে যে হাজিৰ সেইকাৰণে এতিয়া নালাগে ন এতিয়া আমি অকণ খোজকাঢ়ি যাম কাম আছে কেইটামান সেইকাৰণে হাজিৰ আৰু যিটো ড্ৰেছ পিন্ধিছে এইটো তাই 4 নম্বৰ বাৰ চেঞ্জ কৰা ড্ৰেছ হয় তাৰ আগলৈকে মানে কিমানটা ড্ৰেছ চেঞ্জ কৰি হিচাপ নাই যিটো পিন্ধিছে সেইটো তাকো মোৰ হয় আকৌ যিটো পিন্ধিছে তাকো মোৰ হয় হ'লেও এনেকুৱা মোৰ এটা আছে আমি প্ৰথমতে ভাবিছিলোঁ দুইজনীয়ে ডাঙৰি পিন্ধিম চেম পিন্ধি যাম অদলা বদলিকৈ পিন্ধিলোঁ তাৰপিছত কি হ'ল এইজনী চেঞ্জ কৰি পেলাই এইটো পিন্ধি যায় মানে 4টা ড্ৰেছৰ পিছত তাই ড্ৰেছ পিন্ধিছে এতিয়া গৈ থাকোঁ আমি হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা ঘামি জামি আমি আহিলোঁ খাবলৈ ইমান দূৰৰ পৰা আহিছোঁ চিন্তা কৰি আমি এতিয়া খাম হেৰি দহি ফুচকা আৰু খাম হেৰি পাপৰি চাট আমাৰ পেট পূজা হৈ গ'ল আৰু এতিয়া আমি দুইজনে গৈ আছোঁ খোজকাঢ়ি বজাৰৰ ভিতৰলৈ তাৰমানে আমাৰ কিবা কিবি অলপমান কিনিবলগীয়া আছে বজাৰ কৰিবলগীয়া আছে গতিকে ব'লক অকণমান বজাৰ কৰি লওঁগৈ হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা এতিয়া মই এখন দোকানৰ পৰা অলপমান বজাৰ কৰিব লাগিব বজাৰকেইটা কৰি লওঁগৈ মই পটাপট আৰু ইয়াতে ঢেৰ পাপৰ আছে চাওকচোন ইমান ধুনীয়া পাপৰবিলাক আছে অলপমান পাপৰো ল'ব লাগিব ইয়াৰ পৰা হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা আমি ঘৰ আহি পালোঁ আৰু এইফালে মোৰ বজাৰ সমাৰ অকণমান কৰিলোঁ এতিয়া আহি পাইছোঁ গতিকে এতিয়া অকণমান ভাগৰ চাগৰ জিৰাওঁ আৰু আমাৰ ঘৰটো নাচাব মানে ঘৰটোৰ গতি একদম বেয়া হৈ আছে অ'ৰ বস্তু ত'ত তোৰ বস্তু অ'ত হৈ আছে তাৰমানে কি বুলি কয় হেৰি হৈ আছে যে আমাৰ ষ্ট্ৰংটো পিছফালে ভাঙি দিলে এইটোতো দেখিছেই ন গতিকে ভাঙিবলৈ পেলাই চব ৰিন'ভেশ্যনৰ কাম চলি আছে কিবাকিবি বনাই আছে গতিকে এতিয়া হেৰি কৰিবলগীয়া হৈ আছে গতিকে অ'ৰ বস্তুটো তোৰ বস্তু হৈ আছে ৰ'ব ড্ৰেছটো চেঞ্জ কৰি লওঁ বিৰাট বেছি গৰম লাগিছে ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেনেকৈ চিঞৰি আছে তই কাপোৰ মেল মোৰ কাপোৰ মেলগৈ গৈ পেলাই ঘামি জামি আহিছ তোমাকো চেম মই কথা কৈ মোৰ কাপোৰটো মেলি মোৰ জ্ঞান আছে এইখিনি হা মোক শিকাব যায় তাই আমি যে ৰাস্তাত মানে এনেকুৱা ধৰণৰ কথা কিছুমান পাতি আহোঁ ন আমাৰ পিছফালে এনেকৈ মানুহবিলাক আচৰিত হৈ যায় দেই আমি দুজনে আজি কথা পাতি ক'ত বহিছনো ষ্টাইল মই চাপৰ না তোতকে তই বুজিব লাগে না মোবাইলটো আমি আজি ৰাস্তাত যি কথা পাতি আহিছোঁ মানে আমি মানে ছোৱালী হৈ পেলাই আমি ছোৱালী ধুনীয়া ছোৱালী দেখিলে আমি মানে মোহিত হৈ যায় নহয় তই মোক চাব দিওঁ পটককৈ চাই দিওঁ তাইও মোক চাই দিয়ে মই চকুত চাই লাজ পাই যাওঁ পিছত গৈ পেলাই ধুনীয়া ছোৱালী দেখিলে মানে একদম চব ছোৱালীৰ আছে বৰতে নকওঁ বৰ অকল আমাৰ নাই ইণ্টাৰেষ্টেড নহয় চাবলৈ হৈছে মানে ধুনীয়া ছোৱালী দেখিলে মানে নিজে বেয়া যে ধুনীয়া ছোৱালী দেখিলে মানে একদম এনেকুৱা লাগে চায়ো দেখি মোৰ যদি এনেকুৱা থাকিলেহেঁতেন মোৰ যদি তেনেকুৱা থাকিলেহেঁতেন এই ঢেৰ আৰু মানে আমি যি ছোৱালীৰ বৰ্ণনা কৰি আহিছোঁ গোটেই ৰাস্তাটো ছোৱালীজনী ভাল লাগিছে ন তাই কৈছে ন ফিগাৰটো বেছি ধুনীয়া ইমান এনেকৈ পিন্ধিলে এনেকৈ আৰু বেছি ভাল লাগিল এইবিলাক মানে দেই
পিছলৈ মানুহ এটা আহি পেলাই এনেকৈ চাইডেদি গৈ আছে নহয় মানুহটোৰ লগত কথা পাতি পাতি মানে এই লগত কথা পাতি পাতি মই মানুহটোৰ লগত গুচি গ'লোঁ কি মানে দুখোজ পেলাই গ'লে তাই মোক পিছফালৰ পৰা কৈছে এই এনেকৈ কৈছে তাৰপিছত বোলো এইজনো পিছফালে আছে মানে ক'বই নোৱাৰোঁ কাৰ লগত কথা পাতি পাতি গৈ আছোঁ তাৰপিছত আৰু মানুহটোৱে শুনিছোঁ যদিও নাজানো আৰু দেই তাৰপিছতো গিৰিয়াৰ নেকি সেইটো বোলে তই যেনেকৈ গৈ আছোঁ যে তাৰ লগত মানুহটোৱে যদি শুনিছে কি হ'লহেঁতেন বাৰু চালা কি যে কথা পাতি পাতি যাওঁনে আমি এতিয়া বাকী ড্ৰেছ খুলিব হোৱা নাই নে কিবা ফেশ্বন ট্ৰেডিশ্যনটো আছে নেকি খুলো বহুত গৰম লাগিছে মানে নাই খুলো মই মানে ক'ৰবাৰ পৰা আহিলে লগে লগে ড্ৰেছে চেঞ্জ কৰি দিওঁ মই একদম ৰৈ থাকিব নোৱাৰোঁ দেই আমি এইজনী তেনেকৈ আহি পেলাই পৰি থাকিব বিচনাত কোনে আগত কাপোৰ খুলিলে চাই লওঁ এদিন খোলাটো কোনো ডাঙৰ কথা নহয় কিন্তু সদায় তাই তেনেকুৱা কৰে এতিয়া মই ড্ৰেছটো চেঞ্জ কৰোঁ আৰু বহুত গৰম লাগিছে মাথা চাথা বিষাই গৈছেগৈ জানানে গৰমত যে চুলি তুলি বান্ধি যোৱাটোহে বৰ অশান্তি আৰু দেই দিয়ক বাৰু আজিৰ ভিডিঅ'টো এটা সামৰণি মাৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পাম তো আজিলৈ বাই 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 বাই